ৰাইজসকল বহুতে ইউটিউব চেনেলে ফেক নিউজ দিয়ে এনে ফিউচাৰ কাৰণে 20 ইনষ্টলমেণ্টটো আহিলে PM কিষাণ ইনষ্টলমেণ্টটো কালি সোমাব এনেকৈ কয় এনে গাঁৱলীয়া মানুহ দুখীয়াবিলাকক দোকানতে পঠাই দিয়ে বহুত ডিষ্টাৰ্ব কৰে তাৰ কাৰণে মই এইটো ভিডিঅ'টো বনোৱা হৈছে ইয়াত এতিয়ালৈকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটতে 20 ইনষ্টলমেণ্ট একো ৰিলিজৰ কিবা নিউজ দিয়া নাই নটিফিকেশ্যন দিয়া নাই ইয়াত জাষ্ট 19 ইনষ্টলমেণ্টটো 24 ফেব্ৰুৱাৰী 2025 সোমাইছিল বলে নটিছ আছে কিন্তু কাৰোবাৰ যদি বায়োমেট্ৰিকৰ KYC দিব বাকী আছে এইবিলাক আহিব পাৰে কিন্তু পইচাৰ কাৰণে এনে নপঠাব ৰাইজবিলাকক মিছা কয় ৰাইজবিলাকক কয় ভিডিঅ' বনাই এনে পঠাই দিয়ে দোকানত হাহাকাৰ হয় এনে পইচা পেলাই পিনি আহে কিছুমান টমটম লগত কি লগত ভাড়া দি আহে এইবিলাক নকৰিব কিছুমান এনে ফেক নিউজ বনাই পিনি পইচা সোমাইছে বলে কয় বাট ইয়াত এতিয়ালৈকে কোনো নটিফিকেশ্যন দিয়াই নাই অফিচিয়েল ৱেবছাইট চাই লওক আপোনালোকে ক'ত দিয়াই নাই ইয়াত অনলি 19 ইনষ্টলমেণ্টটো হ'ল বুলি দেখাইছে ইয়াত 20 ইনষ্টলমেণ্ট এতিয়ালৈকে আউট হোৱা নাই নহয় এনেই কিছুমানে ফাং ফুং কৰি পিনি মানুহবিলাকক হাহাকাৰ কৰে